আজি অসম নাট্য সন্মিলনৰ শেষৰটো দিন। আজি আপোনালোকক যিখিনি হয় ভিতৰত সকলো ভিডিঅ' দেখাম, স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈ চাই থাকিব। জনগোষ্ঠী, ধৰ্মীয় সংস্কৃতি গোষ্ঠীৰ সকলোৰে উন্নতিৰ কাৰণে আৰু এই সমাজখনৰ যি দীৰ্ঘদিনীয়া সমস্যা আছে, বিশেষকৈ লোককৃষ্টি লোক সংস্কৃতিক প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত বা এই লোক সংস্কৃতিক উদ্ধাৰ কৰি আমাৰ নিজৰ পৰিচয় দাঙি ধৰাৰ ক্ষেত্ৰত যিখিনি আমাৰ কৰিব লগা আছে সেইখিনি কাম কৰিবলৈ এটা নতুন পদক্ষেপ আজি সৰিয়হজানত আমাৰ নাট্যকৰ্মীসকলে দিছে আৰু ইয়াৰ ৰাইজে এনেধৰণে আদৰণি জনাইছে আৰু যেনেধৰণে যাই কি নহওক অসম নাট্য সন্মিলনৰ কাৰ্বি আংলং জিলা সমিতিৰ উদ্যোগত আজি কেন্দ্ৰীয় শিশু নাট্য কৰ্মশালাৰ সামৰণি অনুষ্ঠানত উপস্থিত থকা আৰু মঞ্চত উপবিষ্ট মোৰ শ্ৰদ্ধাৰ প্ৰাক্তন অসম চৰকাৰৰ মন্ত্ৰী তথা ৰাজ্যসভাৰ সাংসদ আৰু লগতে আমাৰ কেন্দ্ৰীয় শিশু নাট কৰ্মশালাৰ সভাপতি আৰু আজি সভাৰ সভাপতিত্ব কৰা সদৰ শ্ৰীযুত কুমাৰ হৈছিলে আৰু কাৰ্বি আংলঙত আহি মোহিত হৈছিলে। তেওঁ গানেই ৰচনা কৰি দিছিল, বিহু হ'ল তোমাৰে নাম হওক মংগলে তোমাৰ। এই কাৰ্বি আংলঙত তেনেকুৱা কাৰ্যবিলাকো হয়, খালি আমাক বদনাম দি বেয়া কৰি থকা কামবিলাকে নহয়। এতিয়া কাৰ্বি আংলং বহুত পৰিৱৰ্তন হ'ল। কাৰ্বি আংলঙৰ চুকে কোণে স্কুল হস্পিটেলৰ পৰা আৰম্ভ কৰি বোকাজানৰ নিচিনা বেকৱাৰ্ড এৰিয়াত নাট্য কৰ্মশালা আমি উদযাপন কৰিবলৈ সক্ষম। আজি বোকাজানৰ নিচিনা বেকৱাৰ্ড জেগাত ফ্ৰী ডায়েলাইচিছ, নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি ফ্ৰী ডায়েলাইচিছৰ সুবিধা, সেই সুবিধাও বোকাজানত এতিয়া আছে। বিনা পইচাৰে ডায়েলাইচিছৰ সুবিধা পায়। আজি নাট্যশালাৰ এটা কথা মোৰ মনত পৰিছে, আমি সৰু থাকোঁতে নাটক, ভাওনা, থিয়েটাৰ এই তিনিটা বস্তু আমাৰ গাঁৱত খুব কমন। ভাওনা চাবলৈ আগতে আমি পাঞ্জাম নগাজুৰিলৈ গৈছিলোঁ, ধনশী নদী পাৰ হয়। যেতিয়া দেউতা মাহঁতে টোপনিত থাকে 10টা বাজি ৰাতি খিৰিকীয়েদি ওলাই পেলাই আমি ভাই ককাই 3-4জন আছিলোঁ, ওলাই যাই পেলাই ধনশী নদী পাৰ হৈ পাঞ্জাম নগাজুৰিত আমি ভাওনা চাব গৈছিলোঁ। সেইটো আমেজ বেলেগ, মানে বুজি পালেও নাপালেও সেইটো সময়ত ভাওনাবিলাক এই যেনেকৈ যুদ্ধ কৰে, ডাঙৰ ডাঙৰ গাড়ী লগাই পেলাই, মানে সেইবিলাকে এটা এট্ৰেকশ্যন। ডাঙৰ হওঁতে বুজি পাইছিলোঁ, কিন্তু সৰু থাকোঁতে সেই যুদ্ধখিনি লাগে খুব ভাল লাগিছিল। আৰু বৰ্ডা ডাঙৰ ডাঙৰ লৈ পেলাই এইবিলাক মানে খুব ভাওনাবিলাকত আমি আনন্দ উপভোগ কৰিছিলোঁ। সেইবিলাক এটা গাঁৱৰ ৰখাল জীৱন। ভাওনা, নাটক, থিয়েটাৰ। থিয়েটাৰ চাবলৈ বহুত দূৰৰ দূৰৰ পৰা আহে, কাৰোবাৰ চাইকেলো চুৰ হৈ যায়, তেনেকুৱা ঘটনা ঘটে। সেইবিলাক আমাৰ এটা স্মৃতি। আজি নাটক বুলি ক'লে আমি মহাপুৰুষজনাৰ স্মৰণ কৰিব লাগিব। আমি চিন্তা কৰিব, পেণ্ডেল দি ডাঙৰকৈ আমি ষ্টেজত কৰিম নাটকখন। মানে কমচে কম 20-25 হাজাৰ গেটাৰিঙত নাটক হ'ব। এইটো MLA নাটক কৰিছে, এনেও মানুহ আহিব। গতিকে মানুহৰ অভাৱ নাই। আপুনি সেইটো অনুষ্ঠানত আহি খুব ভাল পাব। গতিকে যি কি নহওক, খুব বেছি গৰম হ'লেও আপোনালোকক দুটা কথা ক'লোঁ, মনত ল'ব নালাগে। বেয়া কথা কৈছোঁ যদি ভালখিনি ল'ব লাগে, বেয়াটো পেলাই দিব লাগে। আৰু ভালটোক আৰু ৰিফাইন কৰিব লাগে, যাতে আৰু ভাল হৈ যাব। ঈশ্বৰে সকলোকে আশীৰ্বাদ দিয়ক। কণ মইনাহঁতক মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে ভৱিষ্যত খুব উজ্জ্বল হওক, আৰু ভাল ভাল নাটক কৰিব পাৰক, পঢ়া শুনাত আৰু বেছিকৈ ভাল হওক, চবেই ডাঙৰ ডাঙৰ মানুহ হওক, এইটো আশীৰ্বাদ দিছোঁ। যাতে ভাল কাম কৰি যাব। এটাই খালি অনুৰোধ কৰি যাওক, ডাঙৰ হৈ পেলাই বেয়া কথা নিশিকিবা, বেয়া কাম নকৰিবা, বেয়া বস্তু নাখাবা। এই ড্ৰাগছ এইবিলাক আহে যে, এইটো নকৰিবা। আৰু সদায় ভাল মানুহ হ'বলৈ কাৰণে চিন্তা কৰিবা। মনত যেতিয়া বেয়া ভাৱ আহিব, চকুটো মুদি কাণটো বন্ধ কৰি দিবা। এই বেয়া চিন্তা কৰিব। 10 মিনিট মেডিটেশ্যন কৰিবা, আটাইতকৈ ভাল কথা এটা আৰম্ভ কৰিবা। ভাল যদি পজিটিভ লাইফত যদি পজিটিভ চিন্তা কৰে, সদায় এনাৰ্জি পায়। নেগেটিভ যেতিয়াই চিন্তা কৰিব খুব বেয়া মানুহ।
নেগেটিভিটি যেতিয়া আহিব এই মানুহজনে পাৰ নাই, এইটো এম এল এ কাম কৰা নাই, এম এল এটো বদমাছ, আপোনাৰ মনত তেতিয়ালৈকে লাগি থাকিব যেতিয়ালৈকে এম এল এটো নাহাৰে। 20 বছৰ যদি এম এল এ 30 বছৰ এম এল এ জিকি থাকে, সদায় মনত কষ্ট পাই থাকিব আপুনি এম এল এ বেয়া বুলি কৈ থাকিব। সেইকাৰণে বেয়া বস্তু চিন্তাই কৰিব নালাগে, অলৱেজ পজিটিভ। তোমালোকে যদি লগৰ এটাক ভাবা এইটো বদমাছ বেয়া হৈছিলে কি ইটো হেৰি হ'লে, তুমি যেতিয়ালৈকে সেই লগৰ ক'ৰবাত দুখ নাপায় কিবা নাপায় তেতিয়াহ'লে মনত শান্তি নাপাব। মানুহৰ এইটো স্বভাৱ চাইক'লজি। গতিকে ড'ন্ট থিংক এনি নেগেটিভ, সদায় পজিটিভ, অলৱেজ বি পজিটিভ। লাইফত যদি ছাকচেছ হ'ব লাগিছিলে পজিটিভ চিন্তা। মই যেতিয়া হাল বাই আছিলোঁ, হায়াৰ ছেকেণ্ডেৰী পাছ কৰি পইচা নাই পঢ়িবলৈ 3 বছৰ হাল বাইছিলোঁ, তেতিয়াও মাইণ্ডত নেগেটিভ নাই। মই ঈশ্বৰক প্ৰাৰ্থনা কৰিছিলোঁ, গড গিভ ইউ ওৱান চান্স, এবাৰ মোক এটা সুবিধা দিয়া পঢ়িবলৈ কাৰণে। সেই হালৰ মুঠিত ধৰি ধৰি মই এইটো প্ৰাৰ্থনা কৰি আছিলোঁ আৰু সদায় কিতাপ পঢ়িছিলোঁ। হাল বাই উঠিও ৰাতি 2 ঘণ্টা পঢ়োঁ। এই পঢ়াৰ অভ্যাসটো কৰিব লাগে। 3টা 8 ফৰ্মুলা আছে, আমাৰ ল'ৰা ছোৱালীকেইটাৰ কাৰণে অলপ কৈ দিছোঁ, বেয়া নহ'ব যদিও মোৰ স্পীচটো শেষ কৰিব দিছিলোঁ। 8-8-8 লাইফত এই 3টা 8 যদি তোমালোকে পালন কৰা 100% ছাকচেছ। 8-8-8 মানে কি? একদিনত কেই ঘণ্টা থাকে? 24 ঘণ্টা। 24 ঘণ্টাক 3ৰে হৰণ কৰিলে কিমান হ'ব? 8। সেই চব গাধা। 24ক 3ৰে হৰণ কৰিলে কিমান হ'ব ক'ব আৰু। চব ইংলিছ মিডিয়াম নেকি? অসমীয়া মিডিয়াম আছে, তে পাৰে নাই কেলে? 8 3 গুণ 24। আমি মুখতে খেজুৰ গছৰ তলত বহি বহি 1 গুণ 1 আমি নেওতা পঢ়া লোৱা। স্কুল বিল্ডিং নাথাকে কেতিয়াবা, তেনেকৈ গোবৰ চোবৰ নিজে পেলাব লাগে স্কুল ঘৰত সোমাই। পকাৰ বিল্ডিং নহয়, বাঁহৰ ভুলুকা বাঁহৰ খুটা। ভুলুকা বাঁহৰ কাৰণে চিনিয়ে নাপাব চাগে। 8-8-8 দিনটোক 3টা 8ত ভগাই লোৱা। 8-8-8 8 ঘণ্টা শুবা। ইউ শ্লিপ 8 আৱাৰ্ছ মিনিমাম। খুব ফূৰ্তি পাইছে শুৱাটো আগত পোৱা হয়নে? আৰু 8 ঘণ্টা কাম কৰিব লাগে। কাম কৰাত কি স্কুল যোৱাটো টাইমটো আছে, 4-5 ঘণ্টা স্কুল যোৱাত লাগি যায়। আকৌ ঘৰত গৈ মা দেউতাক হেল্প কৰিলা, মাক কাঁহী বাতি কিনি মাজি দিলা, ঘৰ সাৰি দিলা, চাফা কৰি দিলা, চাউল বাচি দিলা। এই 8 ঘণ্টা পঢ়াটো ইনক্লুডিং ডেট 8 ঘণ্টা হৈ গ'ল। আৰু 8 ঘণ্টা কি কৰিব লাগে? পঢ়িব লাগে। 8 আৱাৰ্ছ ডেইলি পঢ়িব লাগে। বুজি পাইছে নাই? প্ৰিন্সিপল অফ 8 আৱাৰ্ছ শ্লিপ, 8 আৱাৰ প্লে, ৱৰ্ক, 8 আৱাৰ ষ্টাডি। এইটো যদি আজিৰ পৰা তোমালোকে আৰম্ভ কৰা, মই কৈছোঁ ইয়াত গোটেইবিলাক IAS IPS অফিচাৰ হ'ব। ইউ উইল বি এ ভেৰি বিগ পাৰ্চনেলিটি ইফ ইউ ষ্টাডি 8 আৱাৰ্ছ, শ্লিপ 8 আৱাৰ্ছ এণ্ড ৱৰ্ক 8 আৱাৰ্ছ। এইটো মানিবনে নাই? কোনে কোনে মানিব? হাত দেখাচোন। তুমি খালে ভাবি এইটো মালাখন থকা তুমি থিয় হ'ব। মই কোৱাটো বুজি পাইছে নাই? নাই বুজা? কি কৈছিলোঁ মই? I don't know English. কৈছোঁ আই এম এ ডক্টৰ, আই নট এ চাইক'লজি। এটাই পিক আপ কৰিছোঁ, মোৰ সেইটোৱে হৈছে, এই বুজি পোৱা নাই। দেৰ ইজ এ প্ৰিন্সিপল অফ 8. কিন্তু 1 day how many hours? 24. If you divide 24 hours by 3, how much? 8. So 8, the principle of 8. You divide 24 hours by 8, then you will get 3/8. 8 hours you sleep, 8 hours you walk, including school class and all. Not more than 8 hours, I suppose. 9টা বাজিত আৰম্ভ হয়, 2টা বাজিত শেষ হয়। 5 ঘণ্টা। অহা যোৱা 1 ঘণ্টা লাগিলে আৰু 1 ঘণ্টা হ'ব। That 1 hour you help your mother to clean the utensil, to clean the room, mopping and all you help. Then 8 hours you study. Understand now? Yes. What will you do? 8 hours sleeping, 8 hours playing games, and 8 hours study. Good. Will you be able to do it? Yes. Half-heartedly yes or wholeheartedly yes? Half-heartedly yes or wholeheartedly yes? Okay, yes. You will start from today or tomorrow? Today. Today.
Where is your mother? उसका मम्मी पापा कहाँ है? खड़ा हो जाए तो মোৰ নাম্বাৰটো লৈ ল'ব ল'ৰাই 8 ঘণ্টা কালি পঢ়িছেনে মোক ফোন কৰিবলৈ ক'ব 9864050064 লিখি লওক কালি ফোন কৰিব মোক কালি মোক ফোন কৰিব আপোনাৰ ল'ৰাই পঢ়িছে আৰু নাই মিছা কথা কৈছোঁ মই আপোনাৰ ঘৰ গৈ ওলাম মোক কালি মিছা কথা ক'লে হ'ব sit down so you spend 8 hours study 8 hours working or school going and 8 hours study sleep study work and school 8 for 24 hours beautiful na I am allowing you to play I am allowing you to sleep then study these 8 principles if you follow in life all of you will be 100% successful. God bless you. All the best. Thank you very much. সকলোকে মই পুনৰবাৰ উদযাপন সমিতিক ধন্যবাদ দি মোৰ বক্তব্য সামৰণি মাৰিছোঁ আৰু আপোনালোকৰ পৰা বিদায় বিচাৰিছোঁ আৰু 2-3টামান মিটিং আছে MLA হ'লে বৰ দিগদাৰ মিটিং আৰু কাম কৰা MLA হ'লে আৰু দিগদাৰ মানুহে আৰু ধৰে কাম নকৰা থাকিলে ভাল কথা মানুহে নাযায় ইয়াতে গৈ পেলাই কামো নহয় ভাবে সেইকাৰণে নাযায় ভাল আছিলে কাম কৰি দিয়াৰ কাৰণে বিপদত পৰিছোঁ দীপক গাইডে কাম নকৰা হাতে থাকে মানুহ ইমান নাহিলে হয় ত' এনিৱে আই এনজয় ৱৰ্কিং আই এম ৱৰ্কহলিক আৰু আই লাভ পিপল চবকে ভাল পাওঁ মই কাকো বেয়া নাপাওঁ মোক বহুতে বেয়া পায় কিন্তু মই কাকো বেয়া নাপাওঁ মোক বেয়া পালে মোৰ লছ নহয় কিন্তু মই বেয়া পালে বিৰাট লছ হ'ব তাৰ কাৰণ মই অকল MLA নহয় ডক্টৰ হয় গোটেই মেডিকেল কলেজ যিমান অসমত আছে চব ডক্টৰ মোৰ লগত চিনাকি এটা ফোন কৰিলে মই হেল্প কৰিব পাৰোঁ মই MLA নাথাকিলেও আপোনালোকক হেল্প কৰিব পাৰোঁ ইমান আপোনালোকৰ কাৰণে সুখবৰ এইটো সমষ্টিত গতিকে মোক কোনোবাই বেয়া পালে মই একদমেই কেয়াৰে নকৰোঁ খালি মই বেয়া পাব নালাগে মই বেয়া পালেহে দিগদাৰ হ'ব মানুহবিলাক বেচেৰা এনেই ইন'চেণ্ট মানুহবিলাক মই বেয়া পালে কালি মই হেল্প নকৰিম তো সেইটো মোৰ লেচাৰ নাই কোনোবাই ভোট দিয়ে নিদিয়ে কোনোবাই ভাল পায় বেয়া পায় মোৰতো অধিকাৰ নাই তই ভাল পা বুলি কৈ পেলাই হয় নে নহয় আৰু নিজে বিয়া পাতে নিজে গিৰেক ঘৈণীয়েক কিয় নিজে ভাল নাপায় গালি খাচ খাচাই থাকে তেতিয়াহ'লে বাকী মানুহে ভাল পা বুলি মই কি অধিকাৰ আছে ক'বলৈ কাৰণে গতিকে এইটো যিয়ে নহওক সকলোৱে ঈশ্বৰে আশীৰ্বাদ ৰাখক দীপক দাক ধন্যবাদ দিছোঁ তেখেত আহিছে আৰু যিমান অতিথি ইয়াত আছে বোকাজাৰত আপোনালোক সকলোকে মই ইয়াত অহাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ আগলৈও আহি থাকিব এই নিমন্ত্ৰণ আজিয়ে মই দিলোঁ থেংক ইউ ধন্যবাদ